हेलो गाइस, वेलकाम बैक टू माय यूट्यूब चैनल। আজি আমি বহুত দিনৰ মূৰত ঘৰলৈ গৈ আছো আৰু এফালে পিছফালে মাহঁত বহি আছে, মা আছে, ডাঙৰ মামী আছে। মাহঁত গৈছিলে পানীগাঁৱত ফুৰিবৰ কাৰণে আৰু এতিয়া আহি পেলাই মোৰ ৰুমত সোমালে। ৰুমত সোমাই এতিয়া ঘৰলৈ আহি আছো দীপাৱলীৰ কাৰণে। আৰু আপোনালোক সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা থাকিলে। গাইস, মাহঁতে বিয়া খাই পেট ফুল কৰি আহি আছে। এতিয়া আমাৰ কাৰণে কি লৈ আহিছে এতিয়ালৈকে চোৱাই নাই, চেক কৰা নহ'লেই। ৰুমত সোমাইছিলেহে জাষ্ট, আকৌ লগে লগে চাহ অকণমান খাই ওলাই আহিলোৱে। আৰু কি কি আনিছো কৈ দেচোন। এইবিলাক কোনে দি পঠাইছে বা? আৰু কি কি দিছে? লাই গুটি, পালেং গুটি, মূলা গুটি দিছে নাই? আৰু কি কি দিছে? ঠিক আছে গাইছ, মই মাহঁতে বোলে কালি বিয়া খালে তাতকে মাংস দি ভাত, তাৰপিছত আজি আকৌ বৰশী টোপাই মাছ ধৰিলে, মাছ ধৰি আকৌ মাছে ভাত খাই আহিছে। সেইকাৰণে আমি ফোন কৰি কৰি ভাগৰ লাগি গৈছেগে। কেতিয়া আহিবি সুধি আছো, আহি নাপাহি লাষ্টত এতিয়া 3টা বজাত আহি পাইছেহি। আৰু এতিয়া সময় কিমান আছে? এতিয়া 4টা বাজিলে। এতিয়া আমি ঘৰলৈ আহি আছো আৰু বেছি টাইম নালাগে, ঘৰত পামগে। আৰু ঘৰত পাই আজি দীপাৱলী ৰাতি কেনেকৈ পতা হ'ব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইছ, আহি আনন্দ বাগান পালোহি, আপোনালোকে চাওক। আৰু আনন্দ বাগান আপোনালোকে অহা নাই যদি আহিব, ইয়াত বহুত ভাল লাগে। ভিডিঅ'লৈ সোমাব পাৰি। একেবাৰে পাহাৰলৈকে চাহপাতেই আছে, কলঘৰ আছে। আপোনালোকে চাব। এইখন কলেজতে মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ গাইছ, চাই লওক কলেজখন। আৰু কলেজৰ পৰা ওলাই এইফালে বজাৰ আছে এখন, সোমবাৰ দিনাখন বজাৰ হয়, সোমবৰী বজাৰ। ইয়াতে আহি জেলপি খাওঁ গাইছ। আৰু বেছি দূৰ নাই, আমি হাইৱেৰ পৰা এতিয়া ৰাইট চাইডে এইটো তিনিআলি দেখিছে, এই তিনিআলি দি সোমাই যাব লাগিব আমাৰ ঘৰলৈ। এইটো ৰাস্তাৰে সোমাই যাব লাগে। এইটো ৰাস্তাৰে 1 কিলোমিটাৰ গ'লে আমাৰ ঘৰ পাব। ঘৰত পাই গ'লো, এইফালে দেখাই দিয়া ঘৰটো। এইটো আমাৰ ভঙাচিঙা ঘৰটো। গাইছ, ফাইনেলি ঘৰত পাই গ'লোহি। পালোহি ৰূপহী ঘৰ লৈ আহিলে। গাইছ, এয়া চাওক, কালি মামীহঁতে বিয়া খাব গৈছিলে, এইফালে মা গৈছিলে আৰু তাৰ পৰা কিবা টোপোলা দি পঠাইছে। এতিয়া কি কি টোপোলা দিছে আপোনালোকক আমি দেখাই আছো, চাওক। এতিয়া মামীহঁতে উলিয়াই আছে। আৰু কি কি দিছে ৰ উলিয়ালে বস্তুখিনি। তাৰপৰা বস্তু উলিওৱাৰ পিছত এটা এটাকৈ কোনটো কি এইবিলাক প্ৰেজেণ্ট পাই আনিছে দেখোন। বকুল ফুলৰ মালাও দি পঠাইছে নেকি? এয়া নাতিনীৰ কাৰণে আনিছে নে বকুল ফুলৰ মালা? এয়া বকুল ফুলৰ মালা লৈ আহিছে মামীয়ে নাতিনীৰ কাৰণে। এয়া জাতিলাও। আৰু মায়ে গাঁঠিয়ে খুলিব পৰা নাই দেখোন। ফালি দে অঁ। এয়া জাহাজী কল আৰু এইফালে ইয়াত চেনি কল। এয়া অভাৰ পকি গ'লগৈ দেখোন। এইখিনি অভাৰ পকি গ'ল। এইখিনি বেত গাছ আছে, এইখিনি আজি গধূলি খাব লাগিব। আৰু সেইকেইটা কি কমলা নেকি? অঁ, গোল নেমু। চাওঁ এইফালে দেখাই দেচোন। একদম সাৰ নিদিয়া পিয়ৰ গোল নেমু।
ভাল বন্ধু গাইজ বম এনেকুৱাই ফুটাইছে গাড়ীখনৰ ওচৰত মানে ভয় লাগিলে সেইকাৰণে মই গুচি আহিলোঁ নহ'লে আৰু অলপমান থকা মোৰ মন আছিলে তাত লগৰখিনি গোটেইখিনি লগ পাইছিলোঁ যিহেতু গাড়ীখনৰ ওচৰত যদি বম চম যায় পেট্ৰলৰ গাড়ী ৰিক্স ল'ব নোৱাৰি তাৰমানে এইফালে চাওক কি ধুনীয়া লাগিছে দেখি এনেকৈ চাকি জ্বলাব লাগে এতিয়া কিছুমানে মমবাতি জ্বলাইছে কিন্তু মমবাতি জ্বলোৱাতকৈ চাকি জ্বলোৱাটো বেছি গাইজ আপোনালোকক দিৱালীৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু আহি আছোঁ এতিয়া অন্য এটা জেগালৈ আনন্দ বাগানত যাম তিনিআলি তাতে কেনেকুৱা পৰিৱেশ হয় আপোনালোকক দেখাম গতিকে ভিডিঅ'টো চাই থাকক এয়া আহি পাই গ'লোঁ আনন্দ বাগান ইয়াত তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম খবৰ কোৱা কিয় লাজ লাগিছে নেকি গান গাই দি দিছা বেয়া লাগিছে লগাই দিছে নেকি পাখি নহয় এই পাখি লগাইছে নাই লগাও দেখিলে গম পাই হৈছে হেল্ল' দাদা বম চম আছে নেকি ঘূৰাবলৈ দিবা নেকি কিনিব লাগিব ব'লা হেল্ল' কি কিনিব লাগিব তোমাৰ দোকানত আহিছোঁ আকৌ মই কিনি ল'ম নেকি বম কিনিব লাগিব তুমি কিনি দিবা নেকি চোৱা কৰিবলে এবাৰতো চাই দিয়া মোবাইলটোৰ ফালে কি লাজ লাগিছে নেকি ইমান লাজ কৰিছে ডেকা ল'ৰাটোৱে চব ইউটিউবত দিবা ভিডিঅ' বনাই লখিমপুৰ পাইছোঁ তোমাক লগ কৰিবৰ কাৰণে কোৱা তোমাৰ লাইটখিনি জিলিকা নাই দেখোন ভিডিঅ'ত বৰ বেছি হৈছে লাইট অফ কৰি দিছোঁ এতিয়া ভাল লাগিছে ঘৰত লাইট লগাবলৈ আছে এই ধূপ এতিয়া ধূপ পেলাই থৈছিলা ধূপগুৰি তাত লগাই নেকি ধূপ ধূপ জ্বলোৱা সেই জেগা নাই নাই বেটা এইটো ভিডিঅ' ইউটিউবত আহি যাব কিন্তু এইটো টেনশ্যন এইটো কাইলৈ পাই যাবা নহ'লে আজি ৰাতি পাই যাব এই তেনেকুৱা এনেকুৱা ভিডিঅ' গ'ল এই তেনেকুৱা এড আহি গৈছে দেখিছা নাই এড আহিলে ভাল হ'ব এয়া মোৰ ভিডিঅ' চাই আছে ভাইটি সিঙে দিয়া তেল অকণমান দি দিয়া আকৌ দাম বাঢ়িলে বুলি কি ইমান কমকৈ দি থৈছে তেল চাকি জ্বলাই দিয়া ভালকৈ ভোক লাগিছে নি দেৱালী বুলি খাইছোঁ প্ৰথম মিঠাই দেৱালীৰ প্ৰথম মিঠাই আৰু কি পালা এইটো কি বুলি কয় পেৰা এইটো পেৰা হয় এইটো নিমকি হয় কিন্তু পেৰা নহয় সেইটো কালাকান এইটো গাখীৰৰ পৰা বনোৱাটো নহয় জানো যি হয় বাকী এইটো নিমকিটো তুমি খাবা তোমাক দি দিম মোৰ আছে এইটো চা তোমাৰ থাকিলেও মই দি দিম মই নিমকি খাই ইমান ভাল নাপাওঁ মানে মাজনী কাৰণ লৈ যাবা এটা নিমকি নিনো ঠিকে
বগা বগা লাগিছে যে গিফ্ট পাই আনিছোঁ মোবাইলটো বেয়া নেকি বগা মানে গাইজ ঘৰলৈ আহি আছোঁ দেৱালী আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে কেনে পালে জনাব গাইজ এই লগৰজনে মোক গিফ্ট দি পঠাইছে ইয়াতে ফটকা বম কি আছে এতিয়া আপোনালোকক দেখাম যে মই ঘৰত আহি পালোহি itu koligas bom আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পায়